নমস্কাৰ। আজি আমি জীৱনৰ লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত কেনেধৰণে দুটা থিয়ৰী শ্বৰ্ট আৰু স্মাৰ্ট এই দুটাই সহায় কৰে এই সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। বিশেষকৈ শ্বৰ্ট থিয়ৰমত আমি দেখা পাওঁ যে S for strength, ঠিক তেনেধৰণে W for weakness, O for opportunities and T for threats. এতিয়া বিশেষকৈ strength সকলোৰ ক্ষেত্ৰত থাকিব পাৰে। আমি যদি সেই strengthটো নিজৰ ব্যক্তিজনৰ মাজত থাকিব পৰা যিটো strength, সেই strengthটোক যদি আমি কেৰিয়াৰ হিচাপে ল'ব পাৰোঁ, নিশ্চয় আমি তাত ছাকচেছ হোৱাৰ প্ৰবেবিলিটিটো বাঢ়ি যায়। আনহাতে ব্যক্তি বিশেষে বা ব্যক্তি সকলোৰে মাজত দুৰ্বলতা থাকে। আমি এই দুৰ্বলতাবিলাক আঁতৰাব লাগে যাতে আমাৰ ছাকচেছফুল কেৰিয়াৰ এটা আমি ল'ব পাৰোঁ বা আমাৰ এইম ইন লাইফটো আমি ছাকচেছ কৰিব পাৰোঁ। ঠিক তেনেধৰণে আমাৰ জীৱনত কিছুমান সুযোগ বা অপৰচুনিটি আহে। আমি অপৰচুনিটিবিলাক গ্ৰহণ কৰিব লাগে। আমি চিনি পাব লাগে কোনবিলাক আমাৰ কাৰণে অপৰচুনিটি। ঠিক তেনেধৰণে আমাৰ এইম ইন লাইফটো মেটেৰিয়েলাইজ কৰিব যাওঁ বা আমাৰ যিটো ড্ৰিম, ইফ ইউ ৱান্ট টু বি মেটেৰিয়েলাইজ, তাৰ মাজত বহুতো ভাবুকি আহে, থ্ৰেট আহিব পাৰে। আমি থ্ৰেটবিলাক যিমান পাৰোঁ টেকল কৰিব লাগে বা তাক আমি যত্ন সহকাৰে আঁতৰাব লাগে। তথাপিও কিছুমান পূৰ্ব অনুমান আমাৰ থকাটো প্ৰয়োজন থাকে। থ্ৰেটবিলাক কেনেধৰণে আহি আমাৰ এইম ইন লাইফ বা আমাৰ কেৰিয়াৰৰ ক্ষেত্ৰত ই বাধা দিয়ে। বিশেষকৈ আমি থ্ৰেট হিচাপে বহু উদাহৰণ থাকে। তাৰে এটা চিম্পুল উদাহৰণ আমি লৈছোঁ। কোনো এজন ল'ৰাৰ খুব সপোন আছিল বহিৰাজ্যত পঢ়া, ইঞ্জিনিয়াৰ হোৱা। বিভিন্ন ধৰণৰ এণ্ট্ৰেঞ্চ দিলে কিন্তু নাপালে। অৰ্থাৎ মাক দেউতাকৰ পৰা অলপ টকা পইচা লৈ বহিৰাজ্যত পঢ়িব গুচি গ'ল। কিন্তু ভালদৰে এনালিচিছ নকৰিলে যে য'ত পঢ়িছে সেই ইনষ্টিটিউটটো ফেক নেকি বা সেই ইনষ্টিটিউটটো ভুৱা আছিল আৰু তাৰ ডিগ্ৰীবিলাক ভুৱা আছিল। পৰৱৰ্তী পৰ্যায়ত যথেষ্ট টকা ইনভেষ্ট কৰাৰ পিছতহে গম পালে যে সেই ইউনিভাৰ্চিটি বা সেই ইনষ্টিটিউটটো সেই কোৰ্চটো ফেক হয়। চ' আই থিংক ইটছ এ ওৱান কাইণ্ড অফ থ্ৰেট ফৰ হিজ লাইফ। চ' তেনেকুৱা ধৰণৰ কিছুমান থ্ৰেট আহিব পাৰে। চ' আমি সেইবোৰ কিছু পৰিমাণে নিজকে প্ৰস্তুত কৰিব লাগিব যে আমি যদি এইম ইন লাইফ লওঁ, সেই এইম ইন লাইফটো বিশেষকৈ কেনেকুৱা ধৰণৰ ভাবুকি আহিব পাৰে বা তাত কি ধৰণৰ অপৰচুনিটিজ থাকিব পাৰে। ঠিক তাৰ যিবোৰ উইকনেছ কিছুমান আমাৰ থাকে, আমি সেই উইকনেছবিলাক প্ৰথমতে আমি দূৰ কৰি ল'ব লাগিব। তাৰপিছত আমাৰ যিটো ষ্ট্ৰেংথ, এই ষ্ট্ৰেংথটোৰ ওপৰত ভিত্তি কৰি আমি আমাৰ এইম ইন লাইফটো আমি ল'ব লাগে। ছাত্ৰ ছাত্ৰীসকলে এইটোৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব সহকাৰে বুজি নিজৰ কেৰিয়াৰ বা এইম ইন লাইফটো চুজ কৰিব লাগে। আৰু এটা কথা ছাত্ৰ ছাত্ৰীসকলক জনাব বিচাৰিছোঁ যে নিজতকৈ বেছি আনে জানিব নোৱাৰে। সেয়েহে নিজক প্ৰশ্ন কৰিহে আমি নিজক প্ৰস্তুত কৰিহে আমাৰ জীৱনৰ লক্ষ্যটো আমি চুজ কৰিব লাগে। So mentors and a counselor and a guider, those are only give some directions. We are not taking the guarantee. আমি কেতিয়াও গ্যাৰান্টি বা আমি কাৰোবাৰ জীৱনটো ছাকচেছ কৰি দিম বুলি কোনো গ্যাৰান্টি দিব নোৱাৰে। সেয়েহে এই নিজৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব। আনটো থিয়ৰম হৈছে স্মাৰ্ট, that is S for specific, M for measurable, ঠিক তেনেধৰণে A for attainable, R for realistic, T for time. বেসিক্যালি আমি এইকেইটাৰ ওপৰত ভিত্তি কৰি আমি আমাৰ এইম ইন লাইফটো চুজ কৰিব পাৰোঁ। স্পেচিফিক যাতে হয়, মেজাৰেবল, এটেইনেবল, ৰিয়েলিষ্টিক, টাইমলি,
সেই কথাটোৰ ওপৰত ভিত্তি কৰি আমি এম ইন লাইফটো আমি নিৰ্ধাৰণ কৰিব লাগে। বিশেষকৈ আমি যদি এটা সৰু উদাহৰণ লওঁ, আমি ডাঙৰ উদাহৰণলৈ যাব বিচাৰো, সৰু এটা উদাহৰণ যে আমাৰ কেনেকুৱা ধৰণৰ সঠিক, উপলভ্য, যুক্তিসংগত, সময়মতে বা যথাসময়ত হ'ব লাগে আমাৰ যিটো এম ইন লাইফ বা কেৰিয়াৰ আমি চুজ কৰিছো। তাৰ এটা উদাহৰণ হিচাপে যদি লওঁ, বৰ্তমান সময়ত ৰেডিঅ'ৰ যিটো চাহিদা অট'মেটিকলি ইনফৰমেশ্যন টেকনলজিত লাহে লাহে কমি আহিছে। এতিয়া যদি এটা ল'ৰাই ITI কোৰ্চ পঢ়িব গৈছে, চাপ'জ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটত ৰেডিঅ' মেকানিক ট্ৰেডটো পঢ়িব গৈছে, যে সেই ক্ষেত্ৰত সেই ছাত্ৰজনে নিজৰ মগজ নিজকে প্ৰস্তুত কৰিব লাগিব বা নিজকে প্ৰস্তুত কৰি তুলিব লাগিব যে মই স্মাৰ্ট থিয়ৰম মতে মই কেৰিয়াৰটো চুজ কৰিছো নে নাই। কাৰণ ৰেডিঅ'ৰ চাহিদাটো লাহে লাহে কমি আহিছে। চাহিদা কমি যোৱাৰ লগে লগে যদি আমি ৰেডিঅ'টো ৰেডিঅ' মেকানিকটো এটা মোৰ কেৰিয়াৰ হিচাপে মই যদি বাছি লওঁ, ক'ৰবাত এইটো টাইমলি, ৰিয়েলিষ্টিক, এটেইনেবল হ'বগেনে নে স্পেচিফিক যথাৰ্থ বা সঠিক হয়নে নহয়। সেয়েহে যদি সেই ছাত্ৰজনে তাৰ পৰিৱৰ্তে যদি চ'লাৰ পাৱাৰ প্লেণ্টৰ ওপৰত যদি মেকানিক হিচাপে তেখেতে শিকিব যায়, যিটো ভৱিষ্যতে ক্ৰমান্বয়ে আহিব ধৰি আছে। চ' আই থিংক যেতিয়া আমি এটা এইম ইন লাইফ আমি যেতিয়া ল'বলৈ যাওঁ, চুজ কৰিব যাওঁ, আমি প্ৰাসংগিক বা আনুষংগিক সেই বিষয় থাকে, এই বিষয়বিলাক আমি ভাবি চিন্তিহে আগবাঢ়িব লাগে। এনেবোৰ ক্ষেত্ৰতে এজন মেণ্টৰ বা এজন কাউন্সিলৰ বা এজন গুড গাইড প্ৰয়োজন হয়। কিন্তু বিশেষকৈ পুনৰ মই ক'ব বিচাৰিছো, কোনো ক্ষেত্ৰত কোনো কাকো গ্যাৰাণ্টি দিব নোৱাৰে, ইটছ ডিপেণ্ড আপন ইউ। So when we choose the aim in life, we already told it should be some substitute হ'ব লাগিব আৰু পাৰফেক্ট হ'ব লাগিব বা পেৰেলেল হ'ব লাগিব। আমি এম ইন লাইফ এটাই হ'ব বুলি আমি ক'ব নোৱাৰো। মানুহৰ ক্ষেত্ৰত ইটছ নট এ ৰিজিড, ইজ এ ডাইনেমিক প্ৰচেছ। চ' মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছো, তেখেতসকলে যাতে ভিডিঅ'টোৰ যোগেদি তেখেতসকল উপকৃত হ'ব। ধন্যবাদ।